গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীক্ষা প্ৰশ্নটি নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিন হ'ল ঘৰত থাকি আৰু আজি দিনটো পালি আৰু আজি মই যাবলৈ আহিছোঁ বেংগলোৰ। তো চব পেকিং হৈ গ'ল আৰু ওলাই কৰি ৰেডি হৈ গ'লোঁ। তো এইফালে গাড়ীও আহি গ'লগৈ আমাৰ। তো ইয়াতে যাব লাগিব। তাৰপিছত ভিনদেউ আহিছে, ভিনদেউ গাড়ীখনকে লৈ যাম বুলি ভাবিছোঁ। তো গোটেইখিনি পেকিং হ'ল, অলপ টাইমৰ পিছত আমি যামগৈ। আৰু এতিয়া খুব বেছি সময় চাগে 12:30মান বাজি গৈছে। তো চাই গৈ থাকক মোৰ লগত ভিডিঅ'টো শেষলৈকে। তো কি হৈ থাকে মনটো ভালো লগা নাই তেনেকৈ, তথাপিও ভিডিঅ'টো কৰিছোঁ। বেয়া লাগিলেও কি হ'ব, এটা স্মৃতি হৈ ৰৈ যাব যিহেতু মেমৰিজ হিচাপে। তো গতিকে ভিডিঅ'টো চাই গৈ থাকক আপোনালোকে আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব। মোৰ ফেচবুক পেজটো ফ'ল' কৰি পেলাই থৈ দিব। তো মই এটা নতুন ফেচবুক পেজ খুলিছোঁ, তো গম পাইছেই চাগে। তো মোৰ দীক্ষিতা ডেকাৰ বুলিয়ে আছে ফেচবুক পেজটো। তো গতিকে সেইটোতো ফ'ল' কৰি দিব চবে। তো ঠিক আছে, তো ভিডিঅ'টো আগলৈ হা দিম এনেকে দিব লাগিব নে পেলাই দিব লাগিব? कैसा लग रहा है? फीलिंग बताओ, फीलिंग क्या? हाँ जाओ কি কবা? হা আৰু তো গাইজ আমি আহি গ'লোঁ। এতিয়া ঘৰৰ পৰা ওলাই মানে ভিনদেউ আছে, ভিনদেউ গাড়ীত আহিছোঁ আৰু চিধা গৈ আছোঁ জাগিৰোডত। আৰু আছে 4-5জনী আছে, 3জনী। তাৰপিছতে তেওঁলোকৰ লগত যাম। তাৰপিছতে মই এফালে বহি গ'লোঁ, পিছৰ ছোৱালী এইবিলাক উঠাই দিলোঁ। আৰু ঠিক আছে, গতিকে সিহঁতক লগ পাই আছোঁ, লগ পোৱাৰ সিহঁতৰ লগত ফোন এটা লগ আৰু গতিকে চাই থাকক ভিডিঅ'টো। আৰু এইফালে মই ভিউ চাওক, কিন্তু বহুত গৰম দিছে। গৰমত একদম হাৱা টাইট হৈ গৈছে। বৰ্তমান এতিয়া অকণমান চাহ আহি আছে, ৰ'দটো পালে আৰু সিজি যামগৈ। নাজানো কিমান টাইমত গুৱাহাটী পাওঁগৈ। 5:30 বজাত ফ্লাইট আছে। তো দেখিছে নহয় এইবিলাক কি হৈছে। তো 5:30 বজাত ফ্লাইট আছে। তো তাৰ 3 ঘণ্টা আগে এইবিলাক যিহেতু যুদ্ধ হৈ আছে, তাৰ কাৰণে মানে কৈছে যে এনেকৈ 3 ঘণ্টা আগত পাব লাগিব। তো তাৰ কাৰণে গৈ আছোঁ সোনকালে অলপ। তো চাওকচোন ভিডিঅ'টো মোৰ লগত একেলগে ধুনীয়াকৈ। গাইজ এয়া আমাৰ গতি। আমি যে কেতিয়াবা ভালে গৈ পাম, এয়া চাওকচোন আমাৰ কি গতি হৈছে। টায়াৰ পামচাৰ হৈ গ'ল। আমাৰ লাগ কেতিয়াও ভালে নিদিয়ে। আহোঁতেও আমি ইমান প্ৰব্লেমৰ মাজত আহিব পাৰিছোঁ, আৰু এতিয়াও আমাৰ লগত এনেকুৱা হৈছে। আধা ৰাস্তাত, আধা গুৱাহাটীত আমি ইয়াত এনেকৈ এইবিলাক বহি আছোঁ। এয়া আমাৰ আলাই এঠানি হৈছে মানে, কি ক'ম গাইজ, কি ক'ব। প্ৰে কৰক যাতে সোনকালে ভাল গৈ পাওঁ তাত। তো গাইজ এইবিলাক দেখিছে মিঠাই, এইফালে কিবা পাতিছে আৰু আমাক এইবিলাক দিলে খাবলৈ কাৰণে। পিছত ভালে এইবোৰকো দিছে। কেনেকুৱা চাওঁ মোক কেখন এইকেইটা 4টা, এতিয়া 4টা পালি 5টা কাৰ ঠিকে আছে। এইফালে ভিনদেউ, এইফালে আমাৰ, এইফালে মিঠাই, আৰু এইফালে আমি ফ্লাইটত বহি খাই গৈ থাকিম। এনেকুৱাই কপাল হৈছে যে সেইফালে গৈ টায়াৰ পামচাৰ হৈ আছে আৰু এতিয়া টায়াৰটোত পাম নাই। এনেকুৱা পাম আহি আছোঁ। খানাপাৰাও এতিয়া বৰ্তমানলৈকে পোৱা নাই। আৰু টায়াৰ পাম্প, পেট্ৰল পাম্পত পাম দিবলৈ গ'লোঁ, তাত নহ'লে। ইয়াত এতিয়া আহিছোঁ এইখন দোকানত। এইফালে ভিনদেউ, ইয়াতো পাম হোৱা নাই। কি হ'ব আজি গৈ পামনে? আৰু সময় হাতত মাত্ৰ 2.5 ঘণ্টা। কি হ'ব ভাবিয়ে পোৱা নাই। ক'লা এটাকে খাই ল'ব পাৰিলোঁ হয়। ইমান গৰমত মানুহটোও গুচি গ'লগৈ, নৰখিলে। হা পূজা কেনেকুৱা লাগিছে বাৰু, কি বা ক'বা? ফাইনেলি
পালোহি। দাদা এইটো খোলা নাই। তো গাইজ ফাইনেলি এয়া লাগেজ পূজা গীতা তো আমি পাৰ গ'লোহি গুৱাহাটী এয়াৰপৰ্ট। এইটো গুৱাহাটী এয়াৰপৰ্ট হয়। সেইফালে আৰু আমাৰ লগত দুজনী যাব। অ' বটলটো লৈ ল'না। তো গাইজ ফাইনেলি আমাৰ টিকেট এয়া আহি গ'ল আৰু এইফালে পূজা, এইফালে গীতা, এইফালে মই। কেনেকুৱা লাগিছে কোৱা? মনটো কেনেকুৱা লাগিছে? আকৌ ইমান দিনৰ মূৰত ওলাইছোঁ যাব। আকৌ এই হোষ্টেলত বৰিং খানা খাব লাগিব আৰু টিকেট ফাইনেলি। সেইফালে আৰু এজনী আছে, তাই কৰি আছে এয়া। আৰু এইটো আমাৰ গোপীনাথ বৰদলৈ লক্ষ্মীপুৰ, যাতে আমি বৰ্ডিং পাছ লৈছোঁ। এইফালেতো দেখাই মায়াৰে নিচুকা সদগী সদগী মদ মামা দুটি মনে কেতি প্ৰাণ। তো গাইজ ফাইনেলি এয়াৰপৰ্টৰ ভিতৰৰ পৰা আহিলোঁ। এতিয়া ফ্লাইটৰ ভিতৰত বহি আছোঁ। আহিছে মই পূজা আৰু গীতা চিটটো খালী হৈ আছে বৰ্তমান। আমি যোনখন মানে এয়াৰপৰ্টৰ পৰা আহিছোঁ ফ্লাইটৰ ভিতৰলৈ যোনটো গাড়ীয়ে লৈ আহিছে, সেই গাড়ীটো মানে জাগা নাতিলে, তো সেইটো গাড়ীত তাই আহিবলৈ নাপালে। তো সেইকাৰণে আমি দুজনী গুচি আহিলোঁ। আমাৰ দুজনীৰ কাৰণে হ'লো লাষ্ট। তাৰপিছত তাই আৰু অঞ্জলি আহি আছে আৰু এইফালে তাই বহিব। আৰু এইফালে ভিউ দেখাবলৈ কাৰণেও কেমেৰাত ইমান ভালকৈ নুঠে, কাৰণ গ্লাছটোও লেতেৰা হৈ আছে। বাকী কাৰণ নাইট ভিউটো আপোনালোকক কেনেকৈ দেখাওঁ মানে একো ধৰিব নোৱাৰে। চাওকচোন ইমান আন্ধাৰ আন্ধাৰ হৈ আছে। তো এইফালে ফ্লাইটৰ ভিতৰত এইফালে পূজা কিবা ক'বা? তুমি একোৱেই নোকোৱা। কিনো ক'ম, হোষ্টেলত গৈ আছোঁ, চাম্বাৰ খাব লাগিব, একো ক'বলগীয়া নাই। ঠিক আছে, গীতা আহি লওক। গীতা অহাৰ পিছত আপোনালোকক আকৌ লগ পাইছোঁ। To open the bus, lift the flap and pull the enter down. If there is a loss in cabin pressure, oxygen mask will deploy from the panel above you. Pull the oxygen mask towards you. Cover your nose and mouth and breathe normally. Cabin crew to take off stations, please. Thank you. ফ্ৰীতে পাইছিলোঁ তেতিয়া, তাৰ পৰা আমি এতিয়া ফ্লাইটত উলিয়াই লৈছোঁ সেইফালে গীতা। আমি ফ্লাইটটো মানে ট্ৰেইন বনালোঁ এইফালে ফ্লাইট, সেইফালে আছে মানুহ, এইফালে আমি খাদ্য গ্ৰহণ কৰি আছোঁ। এইফালে পানী বটল আছে, এইফালে মিছল আনিছিলোঁ, মিছল খাই শেষ কৰি এয়া খাই কৰি গৈছোঁ। এইফালে লাডু আছে।
এইফালে আৰু আগত দুজনী বেগ ধৰি আছে আৰু চব মানুহজন 7 কেজিজনৰ বেগ দাঙি আছে गाइस देखो बेंगलोर एयरपोर्ट इतना प्यारा प्यारा डिज़ाइन लगा के रखा है एयरपोर्ट में और ये पूछा हम लोग लेजी गाइस है ना तो इसीलिए एक्सीलेटर में चल के जा रहे हैं और मुझे लगता है डर तो अभी डर के आई हूँ मैं तो आगे देखते रहिए क्या क्या होता है बेंगलोर एयरपोर्ट का नज़ारा दिखाती हूँ भागो लगे कारण बेगটো बहुत ওজন হয় গাইস এইফালে পূজা অকলে অকলে আৰু এইফালে হা তো গাইস এটা আমাৰ বেগ আহিব কোট এইটো কালাৰ আছে तो गाइस देखिए ये है बेंगलोर एयरपोर्ट कितना अच्छा है को नहीं से लगोले पहले हम इखिने जाबगे पारिम ना तो गाइस हम लोग पहुंच गए तो ब्लॉग अभी ख़त्म करना पड़ेगा तो क्योंकि अभी बहुत लेट हो चुका है रात भी हो चुकी है तो हमको भी जाना पड़ेगा तो ठीक है नेक्स्ट एक मिनट ब्लॉग मतलब नेक्स्ट वीक ब्लॉग पे आप लोगों को मिलते हैं नेक्स्ट এটা ব্লগত আপোনালোকক লগ পোৱাৰ আশাৰে মই আজি বিদায় মাৰিছোঁ তো ঠিক আছে বাই বাই আৰু এতিয়া আমি কেব ল'ম আৰু চিধা হোটেল যাব লাগিব তো গতিকে আগৰ ভিডিঅ'বিলাক চাই দিব কাৰণে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থাকিব বাই বাই গাইজ বাই বাই কৈ দিয়া বাই 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 দিয়া মই সামৰি দিলোঁ ব্লগটো বাই বাই